Hey guys, স্বাগতম to a new video আৰু আজিৰ ভিডিওটো কোনো ব্লগ ভিডিও নহয় মানে ব্লগ ভিডিওটো আছে মানে আপলোড কৰিম পৰহি দিনা মানে আজিৰ ভিডিওটো হৈছে মানে খেলাৰ ওপৰত মানে আপোনালোকে মানে ফুটবল খেলি ভাল পায় নেকি যদি আপোনালোকে ফুটবল খেলি ভাল পায় বা আপোনালোকে ভাবি আছে এতিয়া যে এইখিনি সময়ত মানে এই আগষ্ট মাহত মানে ক'ত মানে মেটচ হ'ব বা ক'ত মানে খেলা পাতিব যদি আপোনালোকে ভাবি আছে তেতিয়া হলে এইটো ভিডিও অকল আপোনালোকৰ কাৰণে আৰু গাইস ডিমৰীয়া ক্ষেত্ৰী মালৈবাৰীত উদীয়মান যুৱ খেলুৱৈৰ সৌজন্যত প্ৰয়াত নয়নমণি দাস আৰু কন্দৰ্প ৰাহাঙৰ সোঁৱৰণিত এদিনীয়া পাঁচমানি ফুটবল খেল প্ৰতিযোগিতা মানে আৰম্ভ কৰিছে আৰু স্ক্ৰীনত আপোনালোকে দেখাই পাইছে এখন মানে পোষ্টাৰখন আৰু আপোনালোকে যদি ভাবি আছে মানে এইখন খেলত অংশগ্ৰহণ কৰিম বুলি তেনেহলে বহুত জলদি আপোনালোকে এইখন খেলত অংশগ্ৰহণটো কৰিব পাৰে কাৰণ এইখন খেল হ'ব 15 আগষ্ট 2024 বৃহস্পতিবাৰে আকৌ এবাৰ কৈ দিছোঁ 15 আগষ্ট তাৰিখে এইখন খেল অনুষ্ঠিত হ'ব মালৈবাৰী মালৈক্ষেত্ৰত আৰু এইখন খেলৰ মানে যিটো মানে পুৰস্কাৰ সেই পুৰস্কাৰখিনি মানে ধুনীয়া পুৰস্কাৰ ৰাখিছে এইবাৰ প্ৰথম পুৰস্কাৰ আপোনালোকে লাভ কৰিব 7001 টকা প্ৰথম পুৰস্কাৰৰ দাতা হৈছে ভনিতা বৰ্মন দাস মালৈবাৰী আৰু দ্বিতীয় পুৰস্কাৰ আপোনালোকে লাভ কৰিব 5001 টকা দ্বিতীয় পুৰস্কাৰ 5001 টকা আৰু দাতা হৈছে ডক্টৰ কুমুদ ৰাহাং তেতেলিয়া এই দুটা পুৰস্কাৰৰ উপৰিও আপোনালোকে আকৌ দুটা নতুন পুৰস্কাৰ মানে লাভ কৰিব পাৰিব মানে এটা হৈছে যে শ্ৰেষ্ঠ খেলুৱৈ মানে যোনে মানে ভাল খেলে মানে খেলাখনত তেওঁ পাব শ্ৰেষ্ঠ খেলুৱৈ আৰু এটা হৈছে যে শ্ৰেষ্ঠ গোল ৰক্ষক যোনে মানে ভাল বল ৰাখে আৰু মানে ধৰি লওক গোলকিপাৰ এইটো মানে গোলকিপাৰৰ কাৰণে আৰু মানে যোনটো গোলকিপাৰে মানে ভাল বল মানে সেভ কৰিব পাৰে বা ৰাখিব পাৰে তেওঁ পাব শ্ৰেষ্ঠ গোল ৰক্ষকৰ বঁটা শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গোল ৰক্ষকৰ বঁটা মানে দাতা হৈছে যে ৰহিন দাস আৰু আপোনালোকে যদি এই খেলাখন যদি খেলিম বুলি ভাবি আছে তেনেহলে আপোনালোকে মালৈবাৰী মালৈক্ষেত্ৰলৈ আহক 15 আগষ্টত আৰু ভৰ্তি মাচুল হৈছে 500 টকা আপোনালোকে 500 টকা দি পেলাই ভালকে খেলক আপোনাৰ টিমটো আৰু লৈ যাওক 7001 টকা প্ৰথম পুৰস্কাৰ আপোনালোকে সকলোৱে আহিব আৰু স্ক্ৰীনত নম্বৰ আছে বা ডেছক্ৰিপশ্যনতো নম্বৰ আছে আপোনালোকে প্লিজ কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰি পেলাই আপোনালোকে আহি যাওক মালৈবাৰী মালৈক্ষেত্ৰত 15 আগষ্ট তাৰিখে আপোনালোকে খেলি যাওক আৰু খেলাত হাৰা জিকা থাকিবই পুৰস্কাৰ নাপালেও আপোনালোকে খেলি যাওক বাট ভাল লাগিব আৰু সেইদিনা ময়ো থাকিম আপোনালোকে মোকো লগ পাব মজাকে আৰু অল দ্য বেষ্ট তো ভিডিওটো এইখিনিয়ে যদি ভিডিঅ' চাই আপোনালোকে অকণমান হ'লেও ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আহক 500 টকা এটা আপোনালোকে ইয়াতে ভৰ্তি মাচুল কৰক কৰি পেলাই আপোনালোকে খেলক আৰু ভালকৈ খেলক আৰু জিকি লৈ যাওক আপোনালোকে 7001 টকা আৰু আপোনালোকে ফাৰ্ষ্ট নাপালে আপোনালোকে ছেকেণ্ড পোৱাৰো আপোনাৰ এটা চান্স এটা আছে আৰু ছেকেণ্ড পালে আপোনালোকে পাব 5001 টকা 500 টকা দি আপোনালোকে 5001 টকা লৈ যাওক আৰু ভাল লাগিব সকলোকে লগ পাম বাই বাই